আমাৰ প্ৰসাদ আহি গ'ল প্ৰসাদ। গুড মৰ্নিং তো ৱেলকাম বেক মাই ইউটিউব চেনেল অংকুৰ ব্লগ। তো গাইজ মানে আজি যিহেতু মঙলবাৰ তো ৰাতিপুৱা আজি চাইকেল চলাইছোঁ চক ৰাতিপুৱা কোনো মানুহ চানুহ নাই। তো গাইজ মানে কথাটো এনেকুৱা হ'ল তো আমাৰ ঘৰত মানে আজি কিবা নাম এখন আছে তো সেইকাৰণে গাইজ মানে আজি নাম আছে কাৰণে মই কিবা এখন ল'বলৈ গৈ আছোঁ যিহেতু লগৰ এটা ঘৰত। তো চাই থাকক ভিডিঅ'টো, যদি ভিডিঅ' দেখা পাৰোঁ নামত তেতিয়া দেখাই থাকিম। তো তাত গৈ লগ পাইছোঁ ঘৰত গৈ তাকে গা চা ধুই ডাইৰেক্ট ৰেডি হৈ গ'লোঁ। চাওক মোৰ লুকটো চাওক আজি। তো চাব পাৰে এইবিলাক প্ৰভাৱ চভাৱ বনোৱা হৈ আছে। তো এতিয়া মানুহবিলাক আহিব আৰু লাহে লাহে। তো গাইজ চাই থাকক ভিডিঅ'টো। তো চাই থাকক ভিডিঅ'টো এনেলৈকে দেখা পাৰিলে দেখাই থাকিম আজি। গা চা ধুই ডাইৰেক্ট ওলাই গ'লোঁ গাইজ। মানুহ আহিব এতিয়া তাৰপিছত দেখাম। তো গাইজ এতিয়া আমি মানুহ চানুহ আহিলে তো আমি সেৱা লৈ আছোঁ। যিটো আমাৰ নাম হয় না, তো সেৱা চেৱা লৈ আছোঁ। তো ভিডিঅ' চাই থাকক এন্ডলৈকে। যদি ভিডিঅ'টো ভাল লাগে কিবা এটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ। লগ পাই আছোঁ ৰাস্তাত সেৱা চেৱা লৈ আহিলোঁ। এইজনে ক্লিপ লৈ দিলে দুইটামান, তো দেখা পালে আপোনালোকে। তো যে নাম গাবতো আপোনালোকৰ অলপ পিছত দেখাই আছোঁ গাইজ। চাই থাকক। ই ৰাস্তাত ওলাই আছোঁ, ইও আহি গ'ল গাইজ। এইটো চাই ইও আহি গ'ল। চাপলি ইউটিউবাৰ তো এইজন আছিলে ইউটিউবাৰ আছিলে আগতে গাইজ। তো ভিতৰত নাম গাই আছে, তো চাব পাৰে ভিতৰত বেক কেমেৰা কৰি দেখাম। আমি মানে ৰাস্তাত ওলাইছোঁ গাইজ। তো চাওক ভিতৰত অকণমান দেখাম বেক কেমেৰা কৰি মনে। তো গাইজ মানে ভিতৰত পূৰা নাম চাম গাই আছে। তো ভিডিঅ'টো চাই থাকক এণ্ডলৈকে, মজা পাব আজি। বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো এণ্ডলৈকে মানে আৰু। তো গাইজ মানে ইয়াত কিবা কিবি চাহ তাহ বনোৱা আৰু চিৰা তিৰা বনোৱা হৈ আছে। তো গাইজ চাই থাকক আৰু আমি এইখিনিতে ৰখি আছোঁ। তো এইবিলাক আমাৰ প্ৰসাদ আহি গ'ল প্ৰসাদ। নাম চাম ভাঙিলে কেইটা পূৰা খাই আছে। চাইডো কেনে খাই আছে গাইজ। প্ৰসাদ খাই লওঁ, তাৰপিছত কি খাম আৰু দেখাম ন কি। তাৰপিছত অকণমান প্ৰসাদটো খাই অকণমান ওলাই যাম গাইজ। এইবিলাক খুলিম আৰু মই এতিয়া। The next day. আছিলে যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবতো। আজিলৈ বাই বাই। আৰু যিখিনি দেখাব পাৰিলোঁ গাইজ দেখালোঁ আৰু বেয়া নাপাব আৰু আমি এটা ভিডিঅ'লৈ কৰিছিলে। আজিলৈ বাই বাই গাইজ। तक चल साथ मेरे फलक तक चल।